Hey everyone, good morning. আজি মানে বিহু আৰু মাঘ বিহু একদম কুঁৱলী চাওকচোন একেবাৰে আমি এতিয়া ভেলাঘৰত যাব ওলাইছোঁ এয়া পুৱাই এতিয়া বাজিছে 7টা এই 7টা বজাতে আমি এই পুৱাই যাব ওলাইছোঁ আৰু এয়া প্ৰসাদ এয়া প্লেটত থকাখিনি আমাৰ মন্দিৰত দিম আৰু এয়া এইখিনি ভেলাঘৰত দিম আৰু এতিয়া আমি যাব ওলাইছোঁ ভেলাঘৰত কুঁৱলী চাওকচোন একো দেখাই নাপায় মানে ইমান কুঁৱলী বাপৰে মানুহ আছে নে কি আছে একো ধৰিবই নোৱাৰি ইয়াতে একদম ইমান কুঁৱলী দিছে মোৰতো একদম চৰ্দি অলৰেডি হৈয়ে আছে আৰু বেছি হৈ যাব এয়া মাহঁতে এনেকৈ নৈবদ্য দি আছে আৰু ইয়াতে সিহঁতে মানে এনেকৈ পৰিক্ৰমা কৰি আছে আৰু ভেলাটোৰ কাষে কাষে এইজনী মোৰ সৰুৰে ফ্ৰেণ্ড এয়া বিহু বুলি ইয়াতে লগ পাইছোঁ আৰু এনেতো লগ পোৱাই নাযায় চবে নিজৰ নিজৰ কামত ব্যস্ত থাকে বিহুতে আৰু লগ পোৱা যায় বা কিবা কিবি হেপী বিহু ভিডিঅ' কৰি আছা এইটো একদম কিবা টিকলি মানি ঘৰ বনাইছে ইহঁতে এই ইয়াতে মানে ৰখি আছিল আৰু গোটেই ৰাতি উৰুকাত ইহঁতে সোমাই আহিছিল কি মানে এইটো ইয়াতে বাচ্চাবিলাক এনেকৈ আছে ধুনু হালি যাব লাগে ঘৰত আই ঈশ্বৰ এই ইয়াতে বহি আছিল নেকি হা ইয়াতে বহি আছিল তোমালোকে গোটেই ৰাতি আছা থাকবা লাগে হাত ধৰ থাকবা লাগে ভালে দি এক ফাইট হাৰি দি ফাই মই হালো মজা ইসলাম হাৰি আরো তুমি হার গই এবার মই ধরিম তুমি ভাঙা দুইবার হারিল লুজার দাও মজা এইজনী আমাৰ বৌ আমাৰ জেঠিৰ বোৱাৰী আৰু তেওঁ আমাক তাৰমানে কণী দিব এতিয়া আমাৰ মানে ইয়াতে কণী দিয়ে আৰু থেংক ইউ বৌ মানে কিছুমান মানুহ আহি পোৱা নাই সেইকাৰণে ভেলাটো জ্বলাবৰ কাৰণে বাকীবিলাকে ৰৈ আছে আৰু বাহঁতো আহি পালে এয়া দেহা ৰাতিপুৱাই একদম আমাৰ কালি যা ৰাতিপুৱা একদম আহিব পাবা মাইনে উঠোতে দেৰি হ'ল নে যা লাগিল না নাই
আমাৰ ইয়াতে মানে মাঘ বিহুৰ দিনাখন আৰু চবে মানে কি কণী খোৱা এটা মানে পৰম্পৰা আছে। এতিয়া আমি সকলোৱে মানে এনে কণীবিলাক লৈ আছো আৰু এতিয়া আমি খাম আৰু চবে। এই বছৰৰ বাবে হ'ল আৰু বিহুৰ মানে মেজি চেজি মানে ভেলা চেলা জ্বলোৱা হ'ল আৰু এতিয়া আমি ঘৰত যাম। চবে প্ৰসাদ চসাদ খাই আছে, আমি এতিয়া যাওঁ আৰু আমি যাব ওলাইছোঁ। এইবা গৈছে, এয়া আমি ঘৰলৈ যাওঁ আৰু দেহা ঘৰত যাওঁ। ভেলা পোৱালোঁ। বাবু হাত ক'ত গ'ল? ভাগিনী খাওয়া কৰিব লাগিব না আনতে। আমাৰ ভাগিনী খাওঁ। Cho খুলে নে খাও কর কৰিম বাহ আরে বাহ চন্দনা বহ সেৱা কৰাৰ পৰম্পৰা আৰু আমাৰ এইবিলাক। তুমি সেৱা কৰিব লাগিব। ভাগিনী সেৱা কৰা, কিন্তু ভাগিনী সেৱা কৰা। এইজন মোৰ খুৰা আৰু এইজনী মোৰ খুৰীদেউ। বাহত যাব ওলাল আৰু ভাত চাত খালে। বাই বাই দেহা। বাই বাই। ভিন্দু বাই বাই দা মাতি আছে। বাই 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 যাম দে। বাই 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 কালি যা বাই কালি যাম তাতে যাবি। বাই 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 বাই। আমি এতিয়া জেঠিহঁতক সেৱা কৰিব গৈ আছো আৰু ये डांसी सासुन दा डांसी हसाई डांसी এইবাৰ এয়া সৰু মামাহঁতৰ ঘৰত আহিছো আইতাক সেৱা কৰিব। মহা বহি আছা দেখোন। সৰু মামীয়ে দিছে চুঙা পিঠা। চুঙা পিঠা এই আসল বিহু, এই আসল বিহু। নাচি আছে চুঙা পিঠা দিছে মামাই। এয়া মামীহঁতৰ ঘৰত আমি ভাত খাব আহিছো। আমি মানে বিহুৰ দিনা মামীহঁতৰ ঘৰতে ভাত খাওঁ আৰু বেলেগত নাখাওঁ। বেলেগৰ ঘৰত চাহ তাহ খাওঁ আৰু এতিয়া ভাত চাত খাই একদম তামোল চামোল খাব পাৰো অৱস্থা নাই না, মুখ চুখ লাল হৈ আছে। মজা। হেপী বিহু, হেপী বিহু, হেপী মাঘ বিহু। ভালে ভালে
বৰমাৰ ইমান দিনৰ মূৰত ন বেচেৰিটো তোমাৰ কাপোৰ বেয়াকে পিন্ধি ইমান দিনৰ মূৰত বৰমা আমাৰ ঘৰত ধৰব এয়া টেঙা দিছো মই বৰমাই একে মৰমতে আৰু বাবু আছে নহয় বহুত দিন আহাই নাই মই বৰ মন গৈ আছে কঁকাল ভাঙি বিহু বিহু এয়া বিহু বুলি আমি এতিয়া আমাৰ সিহঁতৰ ঘৰত যাব ওলাইছো আৰু গোটেই কেইজন আমি কেইজন উঠিছো ইয়াতে হিচাপ কৰি এয়া আমি সিহঁতৰ ঘৰত গৈ আছো একদম মানুহৰে ভৰ্তি গাড়ী এখন গাড়ীত 10 জন উঠিছো এয়া আমি মাহীহঁতৰ ঘৰত আহোঁতে বেহাৰটোত নামিছো আৰু এনেকৈ বিৰাট ভাল লাগিছে আৰু আমি এই মাঘ বিহুৰ দিনা এনেকৈ ফুৰিব আহিছো এয়া বিহাৰটোত নামিছো আৰু কেনেকুৱা লাগিছে আহি আমি গোটেই কেইটা মানে 10টা একেলগে এখন গাড়ীতে আহিছো এখন গাড়ীতে সৰু মামাই লৈ আহিছে আমাক বিৰাট ভাল লাগিছে ন